আজি আমি আমাৰ কচুগাঁও ব্লক BPF-ৰ ইনিচিয়েটিভত কচুগাঁও BPF ব্লক অন্তৰ্গত আমাৰ যিবিলাক BCDC আছে, BCDC চেয়াৰমেনবিলাকৰ লগতে মেম্বাৰসকলক একেলগে লগত লৈ আৰু আমাৰ BPF দলৰ দলীয় যিবিলাক প্ৰাইমাৰী কমিটি আছে, ব্লক কমিটি আছে, সকলো কমিটিবিলাকৰ নেতা কৰ্মীসকলক মাতি আনি ইয়াত যৌথভাৱে এটা আমি সজাগতা সভা পাতিছোঁ। উদ্দেশ্যটো হ'ল ভাৰত চৰকাৰৰ যিটো এটা গ্ৰাম উন্নয়ন বিভাগৰ যিটো মন্ত্ৰালয় আছে, এই মন্ত্ৰালয়ৰ ফালৰ পৰা এই বছৰৰ ভিতৰত যিটো এটা নতুন আঁচনি তেওঁলোকে লঞ্চ কৰিছে। আগত আমি যিটো গম পাইছিলোঁ MGNREGA বুলি, আমাৰ গ্ৰাম উন্নয়নৰ কাৰণে এইটো ভাল এটা আঁচনি আছিলে। এই আঁচনিৰ দ্বাৰা দি বহুখিনি আমাৰ গ্ৰাম অঞ্চলত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজে উপকৃত হৈছিল, গ্ৰামবিলাকৰ উন্নয়ন যথেষ্ট হৈছিল। এইটোকে এতিয়া নামাকৰণটো চেঞ্জ কৰি পেলাই VBG ৰামজী নামৰ যিটো এটা নতুনকৈ নামাকৰণ কৰি লঞ্চ কৰিব বিচাৰিছে। ইয়াৰ বিষয়ে যিহেতু আমাৰ চেয়াৰমেন মেম্বাৰসকলে এতিয়ালৈকে ভালকৈ নাজানে, আমাৰ দলীয় কৰ্মীসকলে নেতাসকলে ভালকৈ নাজানে। অচিৰে যিহেতু এই প্ৰগ্ৰামটো বা আঁচনিটো আমাৰ ৰাইজৰ ওচৰলৈ লৈ যোৱা হ'ব ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, গ্ৰামে গ্ৰামে বা BCDC পৰ্যায়ৰ গ্ৰাম সভা বহিব আৰু গ্ৰাম সভা বহাৰ দ্বাৰা দি আঁচনিবিলাক ধৰাৰ ব্যৱস্থা কৰা হ'ব। আমাৰ গাঁওবিলাকৰ ৰাইজৰ বা দল সংগঠন বা গাঁৱৰ আমাৰ মুৰব্বীসকলৰ লগত আলোচনা কৰি পেলাই আঁচনিখিনিক যেতিয়া ধৰা হ'ব, তেতিয়া আমি আঁচনিৰ বিষয়ে ভালকৈ জানিব লাগিব। আগত MGNREGAৰ যিটো আমাৰ মানে জব কাৰ্ড হোল্ডাৰবিলাকৰ কাম কৰাৰ যিখিনি দিন ধাৰ্য কৰা হৈছিলে, 100 দিন আছিলে বছৰত। এইবাৰ যিহেতু VBG ৰামজী যিটো আঁচনি প্ৰৱৰ্তন কৰা হ'ল, এই আঁচনিৰ অধীনত আমাৰ 100 দিনৰ পৰা 125 দিনলৈকে বঢ়াই দিয়া হ'ল। ঠিক তেনেকৈ আমাৰ যিটো লেবাৰৰ মানে মজুৰি যিটো কোৱা হয়, সেই মজুৰিটো আগত মানে 256 মাত্ৰ টকা আছিলে, 256 টকা আছিলে, সেইটো বঢ়াই দি এতিয়া 300 টকা ডেইলি এটা লেবাৰ ৱেজেছ হিচাপে দিয়া হ'ল। এই বিষয়ে সুন্দৰকৈ আজি আমি ইয়াত আমাৰ সজাগতা সভাত আলোচনা কৰা হ'ল, জনাই দিয়া হ'ল। এইখিনি এটা নীতিৰে কাম কৰিবৰ কাৰণে মই আমাৰ চেয়াৰমেন মেম্বাৰসকলক নিৰ্দেশ প্ৰদান কৰিছোঁ, দলীয় কৰ্মীসকলক নিৰ্দেশ প্ৰদান কৰিছোঁ। মই ভাবোঁ আহি থকা দিনবিলাকত যিটো এটা এই আঁচনিটো লঞ্চ হ'বলৈ গৈ আছে, ইয়াৰ দ্বাৰা দি যিখিনি কাম হ'ব BCDC পৰ্যায়ত আগতকৈ বহুগুণ বেছি সুন্দৰকৈ ভালকৈ কাম কৰিব পাৰিব। ভেৰি মাছ ট্ৰেন্সপাৰেঞ্চি, ভেৰি মাছ মানে অপেন এটা আমি নীতিৰে কাম কৰিবৰ কাৰণে পদক্ষেপ লৈছোঁ। এইখিনি সজাগতা আনিবৰ কাৰণে আজিৰ সভাখন পাতা হৈছিল।